নমস্কাৰ মই অভিজিত গোস্বামী আৰু আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ খবৰ যদিহে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকৰ মোবাইলত আহি থাকে কৰোনা সংকটৰ বাবে বেয়া হোৱা আৰ্থিক অৱস্থাৰ মাজতে সাধাৰণ জনতাৰ বাবে সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে 50,000 টকালৈকে লোন দিয়াৰ ব্যৱস্থা কৰিছে ভাল কথাটো হ'ল যে ইয়াৰ বাবে কোনো গ্যাৰাণ্টিৰ প্ৰয়োজন নাই কেন্দ্ৰীয় চৰকাৰ এই আঁচনিৰ সুবিধা ইতিমধ্যে 10 কোটি লোকে লৈছে দৰাচলতে এই আঁচনিৰ জৰিয়তে প্ৰথমতে যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই লোন দিয়া হয় যদিহে আপুনিও এটা ক্ষুদ্ৰ বেংক আৰম্ভ কৰিম বুলি ভাবিছে তেন্তে এই লোন লোৱাৰ কথা ভাবিব পাৰে এই মুদ্ৰা শিশু লোনৰ বাবে চৰকাৰে 2% সুতৰ হাৰ কমাইছে পূৰ্বতে বছৰি 9 পৰা 12% সুতৰ হাৰ আছিল বাণিজ্যিক বেংকৰ পৰা ধৰি স্মল ফাইনেন্স বেংকেও MFI আৰু MBFCৰ দ্বাৰা দিয়া হৈছে ইয়াৰ বিষয়ে যিকোনো বেংকলৈ গৈ সবিশেষ জানিব পাৰিব লগতে অনলাইন মাধ্যমেৰেও জানিব পাৰিব ৱেবছাইটলৈ গৈ আবেদন কৰিব পাৰিব আৰু ইয়াৰ ৱেবছাইটৰ ডেসক্ৰিপচন বক্সত মই দি দিম আৰু তাতে গৈ আপোনালোকে সকলোবোৰ চাব পাৰিব